আমাৰ PSC কমিটিৰ এইটো দায়িত্ব চৰকাৰৰ ফালৰ বিভিন্ন ছেক্টৰত যি আহিছে প্ৰপাৰলি ইউটিলাইজ হৈছে নে নাই সেইটো চোৱাটো আমাৰ কমিটিৰ দায়িত্ব। সেই হিচাপে আমি এজি ৰিপৰ্টৰ ওপৰত ডিছকাছ কৰোঁ, আকৌ সমষ্টিৰ প্ৰত্যেক জিলাই জিলাই গৈ পেলাই আমি সেইবিলাক অলপ চোৱা চিতা কৰোঁ। তাকেই ইয়াতে আমি সিদ্ধান্ত ল'লোঁ, মানে এটা ৰুটত যাওঁতে কোন কোন বিভাগ আহে প্ৰত্যেক বিভাগৰে এটা দুটাকৈ আঁচনি আমি চাম। মানে গোটেই আঁচনিটো চোৱা সম্ভৱ নহয়, গতিকে এটা এটা বিভাগৰ এটা দুটাকৈ আঁচনি আমি চাম। আচলতে আমাৰ এই কমিটিত টোটাল ষ্ট্ৰেংথ 12। তাৰ ভিতৰত আমাৰ কেইবাজনো এতিয়াও বানপানীত ফচি আছে, যেনেকৈ বৰাকবেলিৰ 2জন আছে মেম্বাৰ, তেওঁলোকে আহিব পৰা নাই। আমাৰ লখিমপুৰৰ গহপুৰ সমষ্টিত বিধায়ক উৎপল বৰা ডাঙৰীয়া, তেখেতে অহাৰ কথা আছিল, আজি ছাডেনলি ফোন কৰি ক'লে যে আহিব নোৱাৰিলোঁ। সদ্যহতে আমি ইয়াত 6জন আছোঁ।